ৰাতিপুৱা উঠাটো বিৰাটে বেছি টান, বিশেষকৈ যেতিয়া বৰষুণ দি থাকে আৰু লগতে গাটো বেয়া হয়। দুদিনমান যিহে গৰম পেলালে, সেই বুলিয়ে দেহা স্কুল 7:30 পৰা এতিয়া দেহাক দেখিলে যে বৰ বেয়া লাগে গম পায়নে। ৰাতিপুৱা যেন একদমেই উঠিব নিবিচাৰে। সৰু ল'ৰাটো অভ্যাস ইমান এটা নাই বুলিও দেখিছে নহয়, ৰাতিপুৱাতে উঠি লৈছে আৰু গা মূৰ কেইটা ধুই এতিয়া ওলালে স্কুললৈ বুলি। আনপিনে আকৌ মই হোমৱৰ্কটো ধুনীয়াকে চাই লৈছো, কেতিয়াবা ভুলো কৰি ৰাখে নহয়। আৰু এয়া আজি দেউতাকে এৰিবলৈ যাব। যোৱা দুদিনমানৰ পৰা মই প্ৰায় ওলাই নোযোৱা হৈছোঁ, কাৰণ গাটোতো ভাল নহয় আৰু স্কুটিত উঠিলে কিবা মূৰটো ঘূৰে। আৰু এয়া দেহা এতিয়া যাব ওলালে। যোৱা সময়ত যেন বৰ বেয়া লাগে গম পায়নে। আগতে মায়ে এনেকে মোক বাই বাই কয় যেতিয়া মই স্কুল যাওঁ স্কুল বাছত, আৰু এতিয়া চাওক দেহাক মই কৈ আছোঁ। 10:30 বজাত দেহা ঘৰ আহি পালে আৰু এতিয়া বাই আনিলে ফ্ৰুট এটা। অদ্ভুত নহয় জানো, নামটো কি চিনি পায় নি? চিনেমাখনতে এই ফ্ৰুটছটো মই দেখিছিলোঁ। আজিলৈ তেন্তে